মজা। নমস্কাৰ সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি ভাবিলোঁ গাহৰি চালাড খাওঁ, আৰু মানুহজনে সেই কাম কৰিলে, গাহৰি মাংস আনিলে আৰু ধুনীয়াকৈ ধুই মেলি ল'লে। ধুই লৈ অকণমান বইল কৰি ল'লে, অৰ্থাৎ এটা চিটি লগাই ল'লে। তাৰপাছত এয়া আৰম্ভ কৰিছে পুৰিবলৈ বুলি। খৰিকাৰ অভাৱ কি ক'ব, আৰু বাঁহৰ অভাৱ জম্মু কাশ্মীৰত। তো কাঠ ফালি এনেকৈ খৰিকাডাল ধুনীয়াকৈ বনাই ল'লে। এইখন চেষ্টা কৰিছিলে বনাবলৈ এগাড়ীটো, কিন্তু মানে ভাল নহ'ল। তাৰপাছত সেয়া ধুনীয়াকৈ পাতি দিছে আৰু মানুহজনে, আৰু মোক দায়িত্ব দি থৈ গ'ল যে তুমি এইখিনি চাবা। ৰখীয়া মোক গাহৰি পুৰিবলৈ দি থৈ গৈছে দেই। দেখিছেনে কেনেকুৱা তেল ওলাইছে, কৈছে নহয়। আৰু বহু সময় অপেক্ষা অন্তত ফাইনেলি মাংস সিজিলে, আৰু এতিয়া ভিতৰলৈ লৈ যাওঁ, কাৰণ চালাড বনাব লাগিব যে। সেই কাৰণ বইল কৰি লোৱা হৈছে, কিমান সৰু সৰুকৈ দেখিছেনে মাংসটো। এতিয়া ভিতৰলৈ লৈ যাম। একদম নেমু ঘৰৰ পৰা অনা নেমু লেৰেলি কিবা হৈ থাকিলে, তথাপিতো আছে। এতিয়া আজি কামত আহিব, ৰাতি দিম। ইয়াত পিঁয়াজ কাটি ল'লোঁ, ধনিয়া, আদা, জলকীয়া, তাৰপিছত নেমু চেপি দিম। মজা। তাৰপিছত এইফালে সান্দহ খুন্দিছিলোঁ দেই, সান্দহ গাহৰি মাংস বনাম বুলি। এতিয়া আৰু ধুনীয়াকৈ এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। গোটেইখিনি বস্তু দেখিছে কি কি দিছোঁ, মাংসখিনি ধুনীয়াকৈ কাটি দিলোঁ মই। তাৰপাছত এইখিনি মিক্স কৰি পিনে আৰু ধুনীয়াকৈ টেঙা চেপি দিম। আৰু টেঙাটো মেইন ন, টেঙা দিবই লাগিব, নহ'লে নহ'ব। আৰু টেঙাটো চাওকচোন, সঁচাকৈ বহুত বেছি ধুনীয়া হয়। আমাৰ ঘৰৰ জাতটো যে বহুত ভাল, মানে মোৰ ঘৰৰ কথা কৈছোঁ দেই, মাৰ ঘৰৰ কথা। টেঙা জাতটো যে ইমানেই ভাল, মানে গুটি কম ওলায়, মানে ৰস বহুত ওলায়। কোমলীয়া হ'লেতো মানে ৰস বহুত ধুনীয়া, মানে আৰু কিছুমান বহুত গুটি ওলায় ন, চেপিব বেয়া হয়। তো খুব বেছি ধুনীয়া হয়, আৰু আজিলৈকে ধুনীয়া হৈছে। চাওকচোন 2 মাহ হৈ গ'ল আৰু। তাৰপিছত এটা নিমখ দি দিছোঁ। নিমখ বাৰু পুৰোঁতে দিছিলোঁ, তথাপিতো এতিয়া বাকীখিনি দিব লাগিব যে, সেই আৰু গুটি জালুক ইচ্ছা কৰিলে দিবও পাৰে। মই কিন্তু মানে কি হ'ল, গুটি জালুকটো বৰ্তমান খোৱা নাই, তো দিয়া নাই। খাই চাওঁ। মজা, বহুত মজা। যোৱাবাৰতকৈ গাহৰিটো ধুনীয়া।